নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। মই যে আপোনালোকক কৈছিলোঁ জেঠীমাহঁতৰ ঘৰত আহিছিলোঁ বুলি, তাতে বিষ্ণু মিলন সভা হৈ আছে আৰু ৰাতিপুৱাই উঠি চাকি দিবলৈ গ'লোঁ তাত আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ সকলো ভালে ভালে থাকক আৰু সকলোৰে ভাল হওক। বহুতে কোৱা শুনিছোঁ হনুমান চালিচাখন হনুৰ লগত থাকিলে ভাল, সেইবাবে আজি কিনি ল'লোঁ। আৰু এই খুৰাজনে মোক কৈছিলে ভিডিঅ'ত মোকো নুঠোৱা নেকি, দেখাই দিলোঁ। এই বস্তুবোৰ আমাৰ ছোৱালী আৰু মহিলাসকলৰ বাবে গাইছ। আমাৰ ছোৱালীখিনিক সুধিছোঁ এই ফুলিকেইযোৰ ভাল লাগিছেনে বাৰু। মোৰ কিন্তু ভাল লাগিছিলে, বাট ল'বহে নোৱাৰিলোঁ। মানে ফুলি আছে আৰু বহুত, আৰু ইমানবোৰ লৈ কি কৰিম, নল'লোঁ দিয়ক। আৰু এয়া সকলোবোৰে মিলি ভগৱানক প্ৰাৰ্থনা জনালে আৰু সকলোকে ভোগ খাবলৈ মাতিলে। এয়া সকলো বহি লৈছে আৰু আমিও খাবলৈ বুলি বহি ল'লোঁ গাইছ। সন্ধিয়া আকৌ আমাৰ জেঠীমাহঁতৰ ওচৰৰে লগৰজনীৰ লগত নাম চাবলৈ বুলি গ'লোঁ। ৰ'ব আপোনালোককো দেখাই আছোঁ। নাগাৰা নামৰ পিছতেই আকৌ এয়া খোলানাটক আৰম্ভ হ'ল। এয়াও চালোঁ আমি। আপোনালোকক কথাখিনি শুনাব নোৱাৰিম দিয়ক, এনেকৈ চাওক। আৰু নাটকৰ পিছতেই আকৌ চিৰণীমূলক একক আধুনিক নৃত্য প্ৰতিযোগিতা আৰম্ভ হ'ল। এই টিকিজনীয়ে ইমান মৰম লগাকৈ নাচিছে চাওকচোন। আপোনালোকক বাৰু গানটো শুনাব পাৰিলে ভাল পালে হয়, কিন্তু গানটো শুনাব নোৱাৰিম দিয়ক। এই বিষ্ণু মিলন সভাখন 5 দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে। ইয়াৰে অনুষ্ঠানবোৰ ইমান ধুনীয়াকৈ পৰিচালনা কৰিছে, মানে বহুতেই ভাল লাগিছে। আৰু প্ৰত্যেক বছৰে মাঘৰ 8 তাৰিখৰ পৰা এই সভাখন অনুষ্ঠিত কৰা হয়, আপোনালোকেও আহিব পাৰে। আজিৰ ভিডিঅ'টো ইমানতেই এৰিছোঁ, আকৌ অন্য এটা ভিডিঅ'ত লগ পাম। বাই বাই।